আহিছোঁ ফ্ৰম ছুইজাৰলেণ্ড টু জাৰ্মানী আৰু এইটোৱে হ'ল জাৰ্মানী। চ' জাৰ্মানীৰ পৰিৱেশটো খুবেই বেলেগ আৰু যিহেতু অলপ অলপ বৰষুণ দি আছে আৰু আজি ইয়াতে ফটোজ ক্লিক কৰিম, অকণমান ঘূৰিম আৰু জাৰ্মানীৰ কি দেখা পাওঁ চাওঁ। তো আজি বৰ্তমান মই এটা বস্তু কুকুক লগত যাম আৰু তাৰপিছত ক'ত যাওঁ আপোনালোকক দেখুৱাম। এতিয়া কৰিম লাঞ্চ সময় 12:30 বাজিল। লাঞ্চ কেনেকুৱা হয় কি হয় সকলো দেখা পাব। আমি আছোঁ বৰ্তমান জাৰ্মানীত আৰু এইটো হ'ল জাৰ্মানীৰ বৰ্তমান ভিউ। বহুত ধুনীয়া ভিউ আৰু ফটো উঠাৰ কাৰণে বহুতেই ভাল লাগে। এতিয়া লাঞ্চ কৰিব গৈ আছোঁ। তো লাঞ্চ কৰাৰ পিছত আকৌ ফুৰিব যাম। তো ভাবিলোঁ লাঞ্চ কৰাৰ আগতে জাৰ্মানীৰ অকণমান টাউনত ফুৰোঁ। আৰু এইটো হ'ল আমাৰ জাৰ্মানী টাউন। খুবেই ধুনীয়া মানে প্লেচ আৰু কিবা ভিউখিনি বহুতেই ধুনীয়া। আৰু চাওকচোন ইয়াতে ইমান টুৰিষ্ট আহিছে, প্ৰায়ভাগ ইণ্ডিয়াৰ পৰা ভালেখিনি মানুহ আহিয়ে থাকে চাগে এইটো জেগাত। আৰু চাওক ফ্ৰিজ মেগনেট। চ' ইমান ধুনীয়া মিনিয়েচাৰ ষ্টেচু ইয়াতে আছে, মানে কিবা এটা ভাল লাগে এইবিলাক বস্তু। আৰু এইটো হ'ল ক্লক আৰু এইটো আগৰ দিনৰ যোনটো মানে এলকহল হেৰি কৰা হৈছিল এনেকুৱা মানে দেখাইছে আৰু এইটো আগৰ দিনৰ ষ্টাইলৰ। তোমাৰ লাগিলে কিনিব পাৰে। এইটো 23 ইউৰো। এতিয়া ইণ্ডিয়ান প্ৰাইচত ভালেখিনি প্ৰাইচত পায়। চাওক ইয়াতে বেলেগ বেলেগ ধৰণৰ কুকুক লক মানে লটকাই থোৱা আছে আৰু এইটোতো জানে বেলেগ বেলেগ ধৰণৰ মিট ইয়াতে আছে। মানে চবখিনি ধুনীয়াকৈ পেকেটিং কৰি ইয়াতে বিক্ৰী কৰা হয় মানে। আৰু ইমান ভেৰাইটিজ মিট আছে চাওকচোন, গোটেইকেইটা একেলগে আছে। তো তাৰপিছত আমি আহি গ'লোঁ লাঞ্চ কৰিবলৈ। চ' লাঞ্চ কৰি উঠি এতিয়া জাৰ্মানীৰ পৰা ওলালোঁ আৰু বৰ্তমান আমি জাৰ্মানীতে আছোঁ। এতিয়া কিবা এটা ৱাটাৰফলৰ কথা কৈছিল, মই নামটো পাহৰি গ'লোঁ। তো গৈ কিনে চাওঁ আমি এতিয়া ক'লৈকে যাই আছোঁ। তো লেটছ গো। আৰু আমাৰ ডেষ্টিনেশ্যন ৱাটাৰফল, এইটো ৱাটাৰফল মানে একদম জান্নাত বুলি ক'ব পাৰি। চ' এই ৱাটাৰফলটোৰ নাম হ'ল ৰাইন ফল। আছোঁ ব'টিং কৰিবলৈ। হেল্ল' ছাৰ। Hello, how are you? ফাইন, হোৱাট এবাউট ইউ? চ' ফাইনেলি ব'ট উঠি গ'লোঁ, এতিয়া বহিম। আৰু ইয়াৰে ভিউৰ কথাটো ক'বই নালাগে, ইমান ধুনীয়া ভিউ দেখা গৈ আছে। দূৰৰ পৰা নীলা আৰু ওচৰৰ পৰা একদম ডাঠ সেউজীয়া দেখা যাই আছে। তো সেই তাৰ পৰা একদম পানীৰ চিটা এইখিনিলৈকে পৰি আছে। ইমান বহুত পানী আহি আছে, চাওক আপোনালোকে। গাত পানী পৰিল, গাটো ধুই ল'লোঁ। এতিয়া গৈ আছোঁ আগবাঢ়ি। বহুত ভাল আজিলৈ, বাই বাই। চ' এতিয়া ট্ৰাই কৰিম ছুইজাৰলেণ্ডৰ চামোচা। নাই আমাৰ মানুহে বনাইছে এইটো। ইয়াৰে ইণ্ডিয়ান মানুহ থাকে না, তো সিহঁতে বনাইছে। তো ট্ৰাই কৰিম। চ' ৰুম আহি পালোঁ আৰু ইয়াতে অকণমান ফ্ৰেছ হৈ ড্ৰেছ চেঞ্জ কৰি ল'ম। এইযোৰা ড্ৰেছ ৰাতিপুৱাৰ পৰা পিন্ধি আছোঁ, তো ভাবিলোঁ অকণমান ড্ৰেছটো চেঞ্জ কৰি লওঁ। চ' হৈ গ'ল ৰেডি আৰু এতিয়া যাওঁ বাহিৰলৈ আৰু আপোনালোকক দেখুৱাম। তো ব'লক। তো এতিয়া ৰাতি 7:30 বাজিছে আৰু ডিনাৰ কৰিব আহিলোঁ ফ্ৰেছ হৈ কিনে এই প্লেচটোত। ইয়াৰ পৰা একদম মানে জুম কৰিলে দেখা পোৱা যাব, এইবিলাক ঘৰ দেখা পোৱা যায় আছে পাহাৰৰ ইপিনে। তো ডিনাৰ কৰি ভিজি গৈ আছোঁ বাছলৈকে ছুইজাৰলেণ্ডৰ বৰষুণত। আৰু এইখন হ'ল আমাৰ বাছ। সোনকালে বাছত উঠিব লাগে নহ'লে ভিজি যাম। তো ফাইনেলি আমি হোটেলৰ ওচৰত আহি পালোঁ আৰু আমাক নামাই দিলে বাছে। আৰু ইপিনে আমাৰ হোটেল, এইটো বাহিৰৰ ছাইডৰ পৰা আৰু সিপিনে যায়। তো লেটছ গো। হোটেলত গৈ কিনে আজিলৈ এইখিনিয়ে। তো বাই বাই আৰু লগ পাম নেক্সট মৰ্ণিং। তো গুড মৰ্ণিং। তো যোৱাকালি ডিনাৰ চিনাৰ কৰি ৰুমত আহিলোঁ আৰু এতিয়া আজি গৈ আছোঁ মাউণ্ট ইটলিছ। তো লেটছ গো। এনেকৈ ওলাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। আমাৰ ফাৰ্ষ্ট ষ্টেচন আহি পালোঁ। আমি ইয়াৰ
পৰা ৰ'পৱে কৰি ওপৰলৈকে যাব লাগিব আৰু ইয়াতে মানুহৰ ভিৰ বহুতখিনি ভিৰ মানুহ তো ইয়াৰ পৰা আমি যাব লাগিব তো ইয়াতে পাছ দিয়া হৈছে যোনটো লগত ৰাখিব লাগিব অহা যোৱা দুটাৰ কামতে চ' ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ আৰু এনেকৈ ৰ'পৱেত উঠি কিনে আমাক লৈ যাব মাউণ্ট কিটলিছৰ পৰা প্ৰথম আগতে বেলেগ জেগা এটাত লৈ যাব তাৰ পৰা মাউণ্ট কিটলিছ যাব লাগিব তাত লাঞ্চ কৰাৰ পিছত আৰু ইয়াতে বেলেগ বেলেগ দেশৰ ফ্লেগ লগোৱা থাকে চ' এইটো এটা ৰ'পৱে হয় যোনটো 360 ঘূৰে আৰু এইটো আমাৰ পিনে আহি আছে ইয়াত এতিয়া মই উঠিম আৰু ইয়াৰ পৰা কি ভিউ হয় চাওঁ ব'লা তো এতিয়া 360 ৰ'পৱেত ঘূৰি ঘূৰি যাই আছোঁ ক'বই নালাগে ইমান মানুহৰ ভিৰ আৰু এই ভিৰৰ মাজত মই সোমাই আছোঁ মানে আৰু যিমান ওপৰত গৈ আছোঁ সিমান বেছি কুঁৱলী বাঢ়ি যাই আছে বাহিৰত একো দেখা পোৱা যোৱা এইটোৱে হ'ল টিটলিছৰ এণ্ট্ৰি গেট যোনটো 10,000 ফিট ওপৰত আছে চ' আমি একদম টপত আহি গ'লোঁ আৰু ইয়াতে একো দেখা নাযায় বৰষুণ দি আছে আৰু সেই তাত চাওক DGLJ পোষ্টাৰ ইয়াত চাগে DDLJ শ্ব'টো হৈছিল যোনটো ইণ্ডিয়ান মানে বহুতে চাব আহে আৰু ইয়াত বেলেগ বেলেগ ব্ৰেণ্ডৰ বেলেগ বেলেগ টাইপৰ বেলেগ বেলেগ ষ্টাইলৰ ছুইচ ৱাটছ থৈ দিয়া আছে আৰু ইমান ধুনীয়া ধুনীয়া ছুইচ ৱাটছ মানে ক'বই নালাগে বহুত বেলেগ বেলেগ আৰু এইটো হ'ল অমেগা সকলোতো জানেই অমেগা ব্ৰেণ্ডটো We received also 2 pieces this year. Yeah. এইটো হ'ল চেলিব্ৰিটি গেলেৰী ইয়াত মানে যিমান চেলিব্ৰিটি আছে বা এনেকুৱা হওক ইয়াতে দিছোঁ চাগে আইচক্ৰীম চকলেট এইবিলাক পোৱা হয় পূৰা মানে চকলেটৰ স্মেল বেলেগ বেলেগ ফ্লেভাৰৰ আইচক্ৰীম সেইটো পাৰ্ট আইচক্ৰীমৰ এইটো পাৰ্ট হ'ল চকলেটৰ ইয়াত বিভিন্ন ধৰণৰ চকলেট এইখিনিত মানে শ্ব'কেছ কৰা হৈছে এভৰি টাইপছ অফ চকলেট এতিয়া গৈ আছোঁ গ্লেচিয়াৰ কেবৰ ভিতৰত আৰু ভিতৰত গৈ চাওঁ তাতে কি আছে তো লেটছ গ' যিমান আগবাঢ়ি যাই আছোঁ সিমান বেছি ঠাণ্ডা আৰু একদম বৰফে বৰফ চাৰিওপিনে একদম বৰফ চ' আগত কি আছে চাওঁ বৰফ তো বৰ্তমান ৰেইনকোট পিন্ধি ল'লোঁ আৰু ওপৰত এখন ব্ৰিজ আছে সেইখন চাব গৈ আছোঁ जा भाग আমি প্ৰায় जैकेट नहीं पहने दी বহুত ওপৰত আছোঁ तुम रेनकोट ही पहन लेते চ' ওপৰত এখন ব্ৰিজ আছে তাত গৈ আছোঁ আমি এতিয়া চ' এইখন ব্ৰিজ আৰু পূৰা কঁপি আছে বৰষুণ দি আছে একদম মানে হাতৰ অৱস্থা নাই আৰু পূৰা একদম কঁপি যাই আছোঁ তলৰ পৰা মানে একো দেখা নাযায় মেঘৰ কাৰণে পূৰা কঁপি আছে হেল্ল' হাতখন পূৰা একদম অৱস্থা নোহোৱা হৈ গৈছিল চেঞ্চলেছ নিচিনা এতিয়া আহি কিনে অকণমান বহিলোঁ ৰেইনকোটটো খুলি লৈ অলপ মানে ৰেষ্ট লৈ আছোঁ ইমান অৱস্থা বেয়া হৈ গৈছিল এইখিনি জেগাত মানে বহুত ঠাণ্ডা এতিয়া অলপ ঠিক হ'ল আৰু মানে ইমানে মেঘ একো দেখা নাযায় বাহিৰত অলপ একদম অলপ বৰফ পৰি আছে মানে যদি হেৰি কৰে মানে গম পোৱা যায় আৰু তো অলপ আগতে যোনটো মই ট্ৰাই কৰিলোঁ সেইটো আছিল ছুইজাৰলেণ্ডৰ ফেমাছ ড্ৰিংক নেশ্যনেল ড্ৰিংক বুলিয়ে ক'ব পাৰি আৰু সেইটো নামিলোঁ আৰু এতিয়া অকণমান ব্ৰেণ্ড কেইটা চাওঁ সেইটো হ'ল ৰোলেক্স ব্ৰেণ্ডটোতো জানে ৰোলেক্সৰ ওপৰৰ ব্ৰেণ্ড যোনটোক কয় পাটেক ফিলিপ বহুতকেইটা ডাঙৰ ব্ৰেণ্ড আছে এতিয়া চাম লেটছ গো এইটোৱে হ'ল পাটেক ফিলিপ যোনটো ডাঙৰ চেলিব্ৰিটি বা বিজনেছমেনবিলাকে পিন্ধে মানে ক'বই নালাগে কি কোৱালিটি আৰু ইয়াতে বহুত বৰষুণ দি আছে আৰু মই তো সৰু সুৰা শ্বপিং কিবা কিবি কৰি ল'লোঁ কৰি লৈ কিনে এতিয়া ৰাস্তাত অকণমান ভিউটো চাওক না গাইছে একদম মোবাইলৰ ৱালপেপাৰ নিচিনা লাগি আছে আৰু সেইটোৱে হ'ল গুচি ব্ৰেণ্ডৰ ছানগ্লাছেছ কি বঢ়িয়া তো এতিয়া ঘূৰিলোঁ ইফাল আৰু ঘূৰি কিনে এতিয়া আকৌ যাম ডিনাৰ কৰিব বাছত উঠি কিনে বৰ্তমান বৰষুণত ভিজি আছোঁ আৰু খুবেই ভাল লাগিছে বৰষুণত ভিজি ইয়াতে পৰিৱেশ খুবেই ধুনীয়া কিন্তু কিবা এটা ভাল লাগে ইয়াতে ঘূৰি কিনে তো বাছৰ পৰা নামিলোঁ আৰু এতিয়া ডিনাৰ কৰিম ডিনাৰ কৰাৰ সময় হ'ল যিহেতু ভোক লাগিছে অলপ আৰু এইখন হ'ল দাৰৱাৰ দ্য ইণ্ডিয়ান কুজিন তো আজি ডিনাৰটো ইয়াতে কৰিম বৰ্তমান বৰষুণ অকণমান ৰখিছে আৰু ধুনীয়া ঠাণ্ডা হাৱা আহি আছে ফ্ৰেছ হাৱা আৰু লাইক ৱেডাৰটো ধুনীয়া বহুত তো মই এতিয়া ডিনাৰ কৰোঁ আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই